টকা দিলোঁ ভণ্টিক চকলেটৰ কাৰণে 5 টকা দিছিলোঁ ডিম অলাত ডিম আনিবৰ কাৰণে আৰু 10 টকা দিছিলোঁ আৰু 10 টকা দিছিলোঁ টেম্পু অলাত 25 টকা গ'ল বে ৰাতিপুৱা দিনটোলৈ 25 টকা এটা হেৰুৱাল আৰু কিবা এটা কৰিব লাগিব আজি ঐ ৰনি কোন এই মই নগেন ৰাতিপুৱা ওলালি যে আহিলোঁ আৰু তোৰ ওচৰলৈকে কথা এটা আহিছিলোঁ বাকীটো ভাল আছোঁ আৰু ভগৱানে ৰাখিছে কৰোণা ভাইৰাছ নোহোৱাকৈ বাকী অলপ প্ৰিকুৱেশ্যন লৈছোঁ নহয় তাকে অলপ চেষ্টা এটা কৰিছোঁ আৰু চেষ্টাটো কৰিবই লাগিব এই তোৰ ওচৰলৈ আহিছিলোঁ মানে তই যে পইচা গান সাঁচ কেনেকৈ সাঁচ মানে মোৰ এটা বাধা এনেকৈ যদি মই বাধাটো দিওঁ এই বাধাটো এনেকৈ ভাঙি লৈ যায় হ'ব কিহৰ পইচা সঁচাকৈ ৰাতিপুৱা 25 টকা এটা গ'ল নিজৰ সংসাৰতে জুই লাগিছে পইচা ধনৰ সঁচা কথা এইটো 25 টকা যাওঁতে ইমান কথা কৈছে 25 টকা টকা নহয় মই অলপ আগত কি ক'লো যোনে ঘটে সিহে গম পায় বুজিলি সেইটো হয় বাৰু বাকী সেইটো বাৰু গম পালোঁ যে মানুহে মোক কিবা সুধিলে মই নাই বুলি ক'ব লাগে এতিয়া তই চাহকাম কওঁ নেকি চাহকণ বনাব কিন্তু তই এই গৰমত চাহ খাবি জানো বাদে যি গৰম পৰিছে লাইনো নাই তই গৰম হৈ যাবি তই এনেই খেতি পাই আহিছ এতিয়া খেতিলৈ যাবি তই এটা কাম কৰিবি তই একেবাৰে জাৰগালি আহিবি আৰু ঠাণ্ডা দিনত চাহ খাবলৈ বুজিলি যাওঁ নি বেয়া নাপাবি আকৌ বেয়া পাইছ নি জানো গৰমৰ কাৰণে কৈছোঁ চাহটো মানে ভাল নহয় চবৰ কাৰণে গৰম উঠি যায় কি হ'ল কেপেৰা আনিদেচোন পইচা দিছোঁ নাই নহ'ব বালি এই মায়ে গেছটো আনিবলৈ ৰৈ আছে বলচোন লৈ আহোঁ আৰু এই গেছ নাই ভাত বনাবলৈ এই নোৱাৰোঁ মোৰ গোটেই কঁকালৰ বিষ অনলাইন আছে মেছেজটা কৰি লওঁ হাই কি কৰিছা আৰে ৰিপ্লাই কৰা নাই ইমান দেৰি বৰ হৈ আছোঁ বৰো হোৱা নি ময়ো একেই ক'ৰবাত ওলাই যাবা নি নাই নোৱাৰোঁ দেই নোৱাৰোঁ ঘৰত কোনো নাই আজি নাই নোৱাৰোঁ আৰে যা ব্লক কৰি ল'বি নি কি হ'ব এতিয়া কোনো হয় গেম অভাৰ বে নগেন ক'ৰপৰা আহিলোঁ এতিয়া দেই মই গেমটো অফ কৰি লৈছোঁ কচোন কি কামত আহিলি আহিলোঁ আৰু তোৰ ওচৰত কাম এটা বাকী তোৰ সঞ্চয় এখন হৈছেনে মই যোনটো কিতাপ শিকাইছিলোঁ তোক সঞ্চয় কৰিবলৈ সঞ্চয়টো হোৱা নাই কিন্তু সংসাৰতহে জুই লাগিল এই বস্তুটোৱে বেয়া আৰু সংসাৰত জুই লাগিলে নুমাবলৈ বহুত দিগদাৰ হয় কচোন তই বাৰু তোক মই কেনেদৰে হেল্প কৰিম মানে কি হ'ল এই ছোৱালীজনী পাইছিলোঁ বহুত দিনৰ মূৰত বহুত কষ্টৰে কালি তাই মাতিলে ঘৰত কোনো নাছিলে লগৰ মাতিছে তো মই মানে নগ'লোঁ কেলৈ নগ'লি তোক তাই ফোনত মাতিছিলে নে কি মেছেজ কৰিছিলে কেলৈ নগ'লি কেলৈ নগ'লোঁ মানে তইতো কৈছিলিচোন যোনে যি সুধে নাই নোৱাৰো বুলি কবি খালেই মোৰ কলিজা খালে তোক চব কামতে না ক'বলৈ কোৱা নাছিলোঁ নহয় তোক কৈছিলোঁ কি পইচাৰ লেনদেনৰ ক্ষেত্ৰত না বুলি কবি মানুহক তেতিয়াই ধনৰ সঞ্চয় হ'ব তোক মই চব কামতে না কৈছিলোঁ নেকি তোক আজি যদি কোনোবাই তোক মাতে তোক যদি প্ৰেমিকে মাতে তোক আহিবা নেকি মই আছোঁ তই নাজানা বুলি কবি নি তই নিজৰ মনতে ক কিন্তু মই তোৰ কথাটো শুনিলোঁ আৰু Music
কালি মোৰ মাথা খালি আৰু হ'ব দে বস্তু গ'লে আৰু বাকীবিলাক বাদ দে হ'ব তই দুখ নকৰিবি দুখ কৰি লাভ নাই এনেও এইবোৰ মানে জীৱনটো এনেকুৱা মানে একেটা মুদ্ৰাৰে ৰিপিট বুজিছ নাই এনেকৈ এটকীয়া টকাটো গতিকে এটা এজনী পাইছোঁ যদি এজনী আকৌ পাবি এজনী হ'লে এজনী আকৌ পাবি টেনশ্যন নল'বি নাকান্দিবি ল'ৰা নাকান্দিবি চাহ খুৱাবি নেকি চাহকাপ কি খাবি আৰু আজি মই ৰাতিপুৱা আহিয়ে মোৰ মাথাটোৱে গৰম কৰি দিয়ে উল্টা পুল্টা কথা কৈ এনেই মই এইবোৰ সোমালোঁ দেই মিছা মিছি তই কথাটো মোক ভালদৰে বুজি ল দে মই যাওঁ তই বেয়া নাপাবি আকৌ আজি ঠাণ্ডা দিনত আহিবি চাহ চাহ হ'বনে ঐ নগেন নগেন আজি টিকটকতে লাইভ এটা আহিব হেল্ল' ফ্ৰেণ্ডছ আপোনালোকৰ ফলোৱাৰ্ছ দিলে মোক 50,000 মই বহুত সুখীত তাৰ বাবে আপোনালোকক পাই মই বহুত সুখীত আপোনালোকে এনেকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ফলোৱাৰ্ছ আৰু আনি দিব আপোনালোকৰ 50,000 ফেমিলিটো মই বহুত সুখীত হৈছোঁ যাৰ বাবে মই ইমানখিনি পাইছোঁহি ইমানে কৈছোঁ আৰু আজি মই নেক্সট ভিডিঅ'ত আকৌ ক'ম আপোনালোকক লগ পাম আজিলৈ সামৰণি মাৰিছোঁ ধন্যবাদ মিষ্টাৰ ফেঁচা ফেঁচা ঐ বঢ়িয়া ইয়াত ধুনীয়া হেৰি নহয় কচোন কিয় বা আহিলি তোৰ বাকী ভাল নহয় খবৰ মানে কিন্তু মই তোৰ পৰা কিছুমান বস্তু নিব লাগিছিল বস্তু কি বস্তু কিহৰ বস্তু আৰু টিকটকৰ বস্তু টিকটকৰ বস্তু নাই ন মই আজিকালি ভাড়ালৈ দিওঁ প্ৰফেশ্যনেল টিকটকাৰ মোৰ পৰা কিনি লৈ যায় আৰু টিকটকৰ কিছুমান টিপছ ল'ব লাগিছিল আৰে টিপছ নহয় ট্ৰিক্স সেইটোৱে ইংলিছত ট্ৰিক্স কয় TRI কি এইটো হ'ব বাৰু পাহৰিছ আমি ঠিকে পাহৰিছোঁ আছে তই ইমান ফলোৱাৰ্ছ কেনেকৈ গোটালি তাকেইতো তই মানে ফলোৱাৰ্ছক কিনিলি নাই ফলোৱাৰ্ছৰ লগত বিকি হ'লি এইটো পাই একদম চৰ্মাই দিম দেই এইবিলাক কথা নকবি মই বিকিব পাৰোঁ নহয় মানে কি কৰিব বিচাৰ নাই প্ৰথমটো টিকটকত ফলোৱাৰ্ছ আনিবলৈ এই বুকু লাগিব বুকু এতিয়া মই জিম যাব লাগিব জিম যাব নালাগে শুন এতিয়া মাৰৰ ব্লাউজ আছে নহয় ব্লাউজ ল'বি আৰু গামোচা দুখন ল'বি লৈ মেলি ব্লাউজটো পিন্ধি লৈ তাতে দুফালে দুটা গামোচা সোমোৱাই দিবি বুকু বনি যাব আৰু মেখেলা চাদৰ পিন্ধিবি লাহি কঁকাল এনেকৈ ভাঙিব লাগিব এনেকৈ ভাঙিব লাগিব সেইটো মনত ৰাখিবি সেইটো 1 নম্বৰ টিপছ আৰু 2 নম্বৰ হৈছে এই হাতৰ আঙুলিৰ নখ দীঘল হ'ব লাগিব আৰু এই আঙুলিটোৰ নখটো কিন্তু চুটি হ'ব লাগিব কোনটো এইটো চুটি হ'ব লাগিব তেতিয়াহে তই টিকটকত ফলোৱাৰ্ছ আনিব পাৰিবি তেনেহ'লে দে আজিলৈ মই যাওঁ তই পাৰিবি নাই পাৰিম নোৱাৰিলে মোৰ ওচৰত আহিবি মই শিকাই দিম কি ক'বলৈ হ'ব দে দে যা ঠিক আছে দে দেখিছ চুৰ কেনেকৈ চাই ল শিকি ল চব ওলাই জাননে তই বাদিলি কি হ'ল কি হ'ল তোৰ মানে কি আৰে চুৰ মানে এইটো চুৰ মানে হৈছে এইটো ফেমিলি কাটে নিব এইটো নে এইবোৰ মানে তোক যিটো সুধিছোঁ সেইটো কওঁ চুৰ হৈছে এটা তই 1 ৰাতিৰ ভিতৰত ধনী হ'ব পাৰ 1 ৰাতিৰ ভিতৰত তই জেলেলৈ গৈ একেবাৰে দুখীয়া হৈ যাব পাৰ যাচোন না বাহিৰলৈ নালাগে তই ক সেইটো ইয়াক বাদ দে তই নিজক মই ক'লোৱেতো 1 ৰাতিৰ ভিতৰত তই ধনী হ'ব পাৰ 1 ৰাতিৰ ভিতৰত তই দুখীয়া হৈ একেবাৰে জেলো যাব পাৰ যিও জামিন নহ'ব পাৰে বহুত ঠিক নাই বালি তই মোক চুৰ কৰা টিপছ কেইটামান দেচোন ময়ো কৰি চাম চুৰটো সাধাৰণ কথা চুৰ কোনো ডাঙৰ বস্তু নাই না তই পকেট থকা পেণ্ট কিনিলি পকেট থকা পেণ্ট কিনিলি মানুহৰ তোৰ লগৰ এটা ঘৰলৈ গ'লি মাকে চাহ বনাব গ'ল তই তাহাঁতৰ ঘৰৰ পৰা বস্তু উঠাই দিলি পকেটত ভৰাই ঘড়ীৰ পৰা আদি কৰি যিমান পাওঁ মাউচ চাউচ গোটেই মানে বাহিৰত থকা বস্তু চব চেছ কৰি দিবি কিন্তু সাৱধান কালি ৰাতি মই এই যুগলৰ ঘৰৰ বেঙেনা চুৰ কৰিছিলোঁ তই চুৰ কৰ শুন না চুৰ কৰি আনিলোঁ আমি এতিয়া বনাই মেলি খালোঁ খালি সিহঁতে কিবা একদম বিজল লাগিলে নহয় বিজল একদম মানে এতিয়াও পেটটো শান্তি নাই আৰু
আজিকালি যুগ তই কি বুজি পাবি তই বোৱাৰীও চলি যায় দে মোৰ হাগিব লাগিছে নি নাকিলি ইয়াৰ মানে পেনতে গ'লি পানী ভালকে ঢালিবি দেই তই গোন্ধোৱাই গৈছে ইচ তিতিলে তোৰ পেনতে গ'লি গতিকে ৰাইজসকল এইখিনি আমাৰ ভিডিঅ'টো সমাপ্ত হৈছে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব নাপাহৰিব লগতে চুৰ কৰিবলৈ নাপাহৰিব চোৰ নহয় অ' শ্বেয়াৰ শ্বেয়াৰ কৰিব নাপাহৰিব আৰু বালি মোবাইল এইবোৰ কি লাগিলে যাম যা আৰু লগতে চেনেলটো নতুন হ'লে আপুনি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গতিকে আমাৰ চেনেলটো চাই থাকক আৰু হাঁহি থাকক আমি পুনৰ লগ পাম নতুন ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ ধন্যবাদ